নমস্কাৰ, ভাবিলোঁ আজি এটা মিনি ব্লগকে বনাওঁ যিহেতু বহুত দিন ইউটিউবত ব্লগ দিয়া হোৱাই নাই। পিছে আজি ৰাতিপুৱাই উঠি মই গ'লোঁ পথাৰলৈ আৰু এয়া চাওকচোন পথাৰত কোন কোন আছে। পথাৰত আজি আমাৰ ডাঙৰ ৰোৱনী কেইজনী, মোৰ ভতিজা ভাগিন, বৰমা আৰু দেউতা। পথাৰত কঠীয়া ৰোৱাৰ মাজতে ভতিজা কেইজনীৰ লগত অলপ ধেমালিও কৰিলোঁ। আজি দিনটোৰ কাৰ্যসূচীখিনি হ'ল মোৰ আগবেলা পথাৰত যোৱা আৰু পাছবেলা নৃত্য কৰ্মশালালৈ। এয়া পিছবেলা নৃত্য কৰ্মশালালৈ মই ওলাই আহিলোঁ। চাৰিওফালে সেউজীয়া আৰু এয়া বতৰটোও আজি ঠাণ্ডা। আহি পাই গ'লোহি মই মোৰ কৰ্মশালালৈ। ইয়াৰ পৰিৱেশ চাওকচোন। ল'ৰা ছোৱালীখিনিৰ মাজত থাকি কেতিয়াবা ভালো লাগে আৰু সৰুখিনিক অকণমান বুজাবলৈ গ'লে মগজটো কিন্তু ঘূৰিও যায়। আৰু আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ। পিছত আকৌ নতুন ব্লগ লৈ আহি থাকিম। থেংক ইউ।